যুদ্ধত ব্যৱহাৰ কৰা হিলৈ আৰু বৰটোপৰ যিবোৰ খাৰ সেইবোৰ খাৰ তেওঁলোকে নিজেই তৈয়াৰ কৰিছিল। খাৰঘৰীয়া ফুকনৰ তত্ত্বাৱধানত খাৰঘৰীয়া মানুহবিলাকৰ দ্বাৰা এই হিলৈৰ খাৰ তৈয়াৰ কৰিছিল। কিন্তু কোনো লিখিত বিৱৰণীত এই খাৰ বনোৱা প্ৰণালীৰ কথা পোৱা নাযায়, যদিও শুনা যায় খাৰ বনোৱাৰ এটা বিশেষ পদ্ধতিৰ কথা। সেই সময়ত হেনো ডাঙৰ ডাঙৰকৈ গোহালি ঘৰ সজাইছিল। তাত একেলগে 6 মাহমান গৰু বন্ধায়, বিশেষকৈ ক'লা বৰণৰ গৰু, আৰু তাত মুতায়। গৰুৰ মুতখিনি গোহালিতেই শুকাবলৈ দিয়া হয়। এইদৰে 6 মাহমান গৰুৰ হতুৱাই মুতোৱা হ'লে তাৰপিছত তাত গৰু বান্ধিবলৈ এৰি দিয়ে আৰু সেই গোহালি ঘৰটোত এবছৰমান দুৱাৰ বান্ধি ভিতৰৰ ফালে উদং কৰি ৰখা হয়। পিছত ভেকুৰী সেই গোহালিৰ ভেটিটোত বগা বগা এবিধ মিহি বস্তু ওলায়। কাঠফুলা নহয়, অন্য কিবা ভেঁকুৰ। সেই বগা বস্তুখিনিৰ পৰাই কিবা উপায়েৰে খাৰ প্ৰস্তুত কৰা হয়। ইফালে কাতিমহীয়া ভীমকলৰ গছ চিৰি সেইবোৰ শুকাই পুৰি তাৰ খাৰেৰেও কেনেবাকৈ হেনো হিলৈৰ খাৰ প্ৰস্তুত কৰিছিল। কিন্তু সেই খাৰ প্ৰস্তুত কৰাৰ সম্পূৰ্ণ প্ৰণালীটো ক'তো লিখিত ৰূপত নাথাকিল। সেয়ে আমাৰ থলুৱা সেই নিৰ্মাণ পদ্ধতি লুপ্ত হ'ল।